Good morning বন্ধু-বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু আজি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ব্লগটোলৈ আৰু আজি ব্লগটো মই এতিয়া ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো আৰু আছে দিনটো আজি বহুত কিবা কিবি গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকে কেনেকুৱা পাইছে আৰু আজি বহুত কিবা কিবি আছে আৰু ইন্টাৰেষ্টিং হ'ব ব্লগটো গতিকে চাই থাকিব শেষলৈকে তে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আৰু এতিয়া আপোনালোকক মই দেখুৱালো জুনুকাই নাচা মানে জুনুকাই কইনা খাজা অকন ভিডিঅ' ক্লিপ আসলতে তাই মানে খাজু বুলি কৈছিলে কইনা আৰু ইউটিউবৰ যে ভিডিঅ'বোৰ চাই থাকে তাৰ পৰা দেখি পেলাই ক'লে যে মই কইনা খাজু আৰু সেইবাবে তাই কেনেকৈ সজাই দিলোঁ আৰু আপোনালোকৰ লগতো ভিডিঅ' অকণ শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব তাইক কেনেকুৱা দেখিছে আৰু সেইবাবে অলপ শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত আৰু দিনটো এনেকৈয়ে পাৰ হ'ল মোৰ আজি আৰু এতিয়া 12টাই বাজিলে 12টা নহয় এটাই বাজিলে আৰু দিনটো আজি এনেকৈয়ে পাৰ হ'ল আগবেলা ভাগটো আৰু এতিয়া দুপৰীয়াই হ'ল সেই ভাবিছোঁ ভিডিঅ' অকণ কৰি লওঁ আৰু তাইও কাপোৰ কানি সলালে এতিয়া অকণ শুব দুপৰীয়া হৈছে এতিয়া দেখুৱাম মই আপোনালোকক কঁঠালৰ এটা ৰেচিপি আৰু তেতিয়াহ'লে ভিডিঅ'টো চাব কঁঠাল দি আমি কি বনাওঁ আৰু আজি প্ৰথম বনাইছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ যদি আমাৰ হোৱা নাই তেতিয়াহ'লে কোনোবাই যদি জানে কঁঠালৰ এই ৰেচিপিটো তেতিয়াহ'লে ক'ব কঁঠালৰ মানে পকা কঁঠালৰ ৰেচিপি তেতিয়াহ'লে আপোনালোকে চাব ভিডিঅ'টো আৰু জনাব কেনেকুৱা হৈছে বন্ধু-বান্ধৱীসকল এতিয়া মই আপোনালোকক দেখুৱাম এখন টেবুল কাপোৰ তাৰ মানে মোৰ ডাঙৰ বায়ে বনাই কৰি পঠিয়াই দিছে আৰু এতিয়া ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিবও নোৱাৰোঁ নহয় জানো কিয়নো মই এতিয়া ভিডিঅ' দিওঁ যেতিয়া সদায় আৰু টেবুল কাপোৰখন খুব ধুনীয়া হৈছে মানে আৰু আপোনালোকক ভাবিছোঁ দেখুৱাবলগীয়া আৰু কোনোবাই তেনেকৈ ডিজাইন দি বনাওঁ বুলি ভাবিলে মানে ঊলৰ বস্তু যদি বনাব জানে তেতিয়াহ'লে বনাব পাৰিব আৰু সেইবাবে ভাবিছোঁ আপোনালোকৰ লগত দেখাই দিওঁ আৰু মানে পাপা গৈছিলে আজি আৰু ডাঙৰ বা ঘৰ লংকাতে হয় জানে চাগে যোনে আগৰ পৰা মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে জানিব যে মোৰ ডাঙৰ বা ঘৰ লংকাতে আৰু পাপা গৈছিলে আজি আৰু তাই দি পঠিয়াইছে টেবুল কাপোৰখন সেই ভাবিছোঁ আপোনালোকৰ লগত মই দেখুৱাই দিওঁ টেবুল কাপোৰখন তেতিয়াহ'লে ব'লক টেবুল কাপোৰখন চাই ল'ব আৰু যদি ভাল পায় আপোনালোকে যদি জানে বনাবলৈ
ইউটিউবৰ পৰা কিমান টকা পালোঁ আৰু আজি কম ভাবিছোঁ আপোনালোকক মোৰ ইউটিউবৰ কথা। আচলতে মোৰ ইউটিউবৰ পৰা টকা মই এতিয়ালৈকে এটকাও পোৱা নাই আৰু দুমাহ ধৰি যে মোৰ ইউটিউব চেনেলটোৰ এটা মোৰ কাম হৈ আছে, মানে মই এজনী ডাঙৰ মূৰ্খ আচলতে। আৰু দুমাহ ধৰি যে মই ভিডিঅ'বোৰ যে আপোনালোকক আপলোড কৰি আছোঁ, মই মনিটাইজটো অন কৰিবলৈ পাহৰি যাওঁ আৰু সেইবাবে দুমাহ ধৰি মোৰ ভিডিঅ'বোৰত এড অহা নাছিলে আৰু তাৰ বাবদ মই এতিয়ালৈকে এটকাও পোৱা নাই। আৰু মই নিজেই মূৰ্খ, মোৰ নিজৰ ভুল আছিলে, সেইবাবে মই মনিটাইজ কৰিবলৈ পাহৰি যাওঁ আৰু সেইটো মোৰ মাথাৰ পৰা কিবা কেনেকৈ নাজানো ওলাই গুচি গ'ল আৰু সেইবাবে ভিডিঅ'বোৰ মনিটাইজে নকৰোঁ আৰু এডো নবজায়। সেইবাবে তেনেকৈ বন্ধ হৈ থকা নিচিনা আছিলে দুমাহ ধৰি আৰু এতিয়া আকৌ নতুনকৈ সেইকাৰণে আৰম্ভ হোৱাৰ দৰেই হৈছে চেনেলটো। তেতিয়াহ'লে নাজানো আৰু কিমান দূৰ যাব পাৰোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আশা কৰিছোঁ মই সেইটো বুলিয়ে। আৰু আজি তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু যদি নতুন হয় মোৰ চেনেলটো তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে মই নতুনকৈ দিয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই যায়। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। বাই বাই। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। देखा है गांधी से